মোৰ নাম শ্ৰী প্ৰাণজিৎ কুমাৰ বিশ্বাস। মই ২৭ নং নাগজুলি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। এতিয়া মোৰ কথা হৈছে কি, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ মোৰ প্ৰিয় হয়। তেওঁৰ এষাৰ কথা আছে, একলা চলৰি, ইফ নো ওৱান কাম টু ইয়ৰ কল দেন ৱক এলন। সেই নীতিৰে মই এবাৰ আগবাঢ়ি যাম। ভোটাৰ ৰাইজৰ মাজত কেনেদৰে সোমাব আপুনি? ভোটাৰ ৰাইজৰ মাজত অলপ আমাৰ নাগজুলি সমষ্টিত খেলি মেলি হৈছে, কাৰণ আমাৰ যিজন ৰানিং PM আছিলে ধৰ্মনাৰায়ণ দাস, তেখেতেই আমাৰ BTCত পদুম ফুলৰ সৃষ্টি কৰিছিলে। এক প্ৰকাৰ ক'বলৈ গ'লে তেখেতেই BJPৰ জন্ম দিছিলে। সেই ব্যক্তিজনকে আজিৰ তাৰিখত নাগজুলি সমষ্টিত BJPয়ে প্ৰাৰ্থিত্ব দিয়া নাই। গতিকে মই ভাবোঁ মই একচেটিয়া বিপুল ভোটত জয়ী হ'ম। বিনা প্ৰতিদ্বন্দ্বিতাৰে মই দৃঢ় বিশ্বাসী। আপোনাৰ কাৰো লগত প্ৰতিদ্বন্দ্বিতা নহ'ব নেকি? মোৰ প্ৰতিদ্বন্দ্বিতা যদি হয়, মোৰ UPPLৰ লগতে হ'ব, ৰবীন্দ্ৰ বালা বিশ্বাসৰ লগত, কিন্তু BJPৰ লগত নহয়। BJP মোৰ কাৰণে কোনো ফেক্টৰ নহয় আজিৰ তাৰিখত। আপুনি যদি জয়ী হয়, কাৰোবাক সমৰ্থন কৰিব নেকি? জয়ী হোৱাৰ পিছত দেখা যাব কি হয়। এতিয়া যিহেতু নিৰ্বাচন অনুষ্ঠিত হোৱা নাই, পিছত দেখা যাব এইটো। কিমান মান ভোট পাম বুলি আশা কৰিছে আপুনি? মোৰ আশা, যি সমৰ্থন দেখা পাইছোঁ, যোৱাকালিও মোক যি ধৰণে ৰাইজে ফোন কৰিছে, মই ভাবোঁ 16,000ৰ ওপৰ ভোট মই পাম, চিয়'ৰ। সমষ্টিটো আপোনাৰ প্ৰায় 60,000। আপুনি আজি মনোনয়ন আপুনি অকলে আহিলে, আপুনি এই যে ৰবীন্দ্ৰনাথৰ যে একলা চলো নীতি, এই নীতিৰ আধাৰত আপুনি অকলে নমিনেশ্যন দিবলৈ আহিলে, এই কথাখিনি আপোনাক কৈ দিয়কচোন। ৰবীন্দ্ৰনাথৰ আপুনি যিহেতু এজন ভক্ত, তেওঁৰ একটা কথা আছে, একলা চলৰে, যদিও ডাক দিলে কেউ না আসে, একলা চলৰে, ইফ নো ওৱান কাম টু ইয়ৰ কল দেন ৱক এলন। সেইকাৰণে আপুনি অকলে নমিনেশ্যন দিব আহিলে? না, মই অকলে অহা নাই। মোৰ যোৱাকালি অলৰেডি মোৰ নমিনেশ্যন হৈ গৈছে। আজি মই কিবা এটা বেলেগ কামত আছোঁ। যোৱাকালি মানুহ আছিলে মোৰ লগত 40জন মান।